ব্লগত আপোনালোকক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আৰু এতিয়া বাজিছে গধূলি 4টা যিহেতু, আৰু মই ঘৰৰ চব কাম কৰি মেলি আজৰি হ'লোঁ। আৰু হাজবেণ্ড গ'ল ডিউটি, 2টা বজাতে ডিউটি। তেওঁ আজিৰ পৰা ইভিনিং ডিউটি, সেইটো কাৰণে তেওঁক খুৱাই বোৱাই ডিউটি পঠিয়ালোঁ। আৰু মাও ভাত খাই অলপ দেৰি বাগৰি আছে আৰু মই এতিয়া কাম চাম কৰি আজৰি পালোঁ। আৰু জানেনে বাহিৰত ইমান বৰষুণ দি আছে। আৰু বাহিৰত পূৰা বৰষুণ দি আছে। অলপ দেৰি আগত 10 মিনিটৰ আগত ইমান কাঢ়া ৰ'দ দি আছিলে, যিহেতু আজি বহুত গৰম পৰিছে। আৰু আপোনালোকে জানে ইমান ৰ'দ দি আছিলে, ইমান গৰমত থাকিব পৰা নাই। মই 2-3বাৰকৈ গৰমত গা ধুই আহিলোঁ। ভাত চাত খোৱাৰ আগত এবাৰ গা ধুলোঁ, ৰাতিপুৱা শুই গা ধুলোঁ বাৰু, কাম চাম কৰি আৰু এবাৰ ধুলোঁ। আৰু ইমানেই গৰম পৰিছে, মই ভাবিলোঁ গা ধুব যাওঁ বুলি গাটো ধুই আহিছোঁ। আহি দেখিছোঁ ইমানেই বৰষুণ আৰু ইমানেই ঠাণ্ডা লাগি আছে, আৰু বাহিৰত ইমানেই ধুনীয়া বতাহ মাৰি আছে। আৰু আমাৰ ইয়াৰ বাহিৰৰ পোৱালি চব জানে এইটো ফিল্ডটো, এই গ্ৰীণ গছবোৰ দেখিছে যে, এই ফিল্ডটোত পোৱালি এগাল মানে গা ধুই আছে। মই সেইটো কাৰণে আপোনালোকক অলপ দেখুৱাম বুলি ভাবিলোঁ, সেইটোৱে দেখুৱালোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰিব, একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মই চেষ্টা কৰিম সদায় ব্লগ কৰিবৰ কাৰণে, মানে ডেইলি ব্লগ দিবৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'বোৰত আপোনালোকে খুব বেছি মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু চব এতিয়া বৰষুণটো অলপ কমিলে আৰু পূৰা গাজনি মাৰিছে, আৰু ইমান জোৰ মাৰিছে নহয়, মোৰ ঘৰৰ ভিতৰত থাকিবলৈ ভয় লাগিছে। পূৰা বিচনা চিচনা চব কঁপি গৈছে। আৰু সেইটো চব ফিল্ডত হাঁহে পূৰা পানী পাই পূৰা চৰি আছে। সেইটো আৰু কালি সোমবাৰ আছিলে, আজি মঙ্গলবাৰ। কালি বজাৰ গৈছিলোঁ, আৰু যিহেতু ফুৰিব গৈছিলোঁ, আৰু আপোনালোকক কৈছিলোঁ আমি প্ৰত্যেক সোমবাৰে ফুৰিব যাওঁ। আৰু তাত কিছুমান বস্তু আনিলোঁ, আপোনালোকক দেখুৱাইছোঁ। এইটো চব এটা ইয়েৰিং ল'লোঁ, এইটো দেখুৱাইছোঁ। এইটো এটা মানে এইযোৰে হয়, দুটা কাণত পিন্ধা। এইটো এনেকৈ হ'ব চব। এইটো এটা ময়ূৰ পাখি হয়, এইটো এনেকৈ হ'ব। এইটো চব খুব ধুনীয়া, একদম ৰিয়েল ডিজাইন কৰা আছে। এই দুটা ল'লোঁ কালি। আৰু এটা মেবলিনৰ এটা লিপষ্টিক ল'লোঁ। এইটো কালাৰটো হৈছে একদম পিংক কালাৰ, আৰু তাৰ নাম্বাৰটো হৈছে এইটো 120। আৰু তাৰ প্ৰাইচটো হৈছে এইটো চব 650 লৈছে। আৰু খুব ধুনীয়া কালাৰ, কোনোবা আনিব বিচাৰিলে আনিব পাৰিব। আৰু এইটো চব ছুপাৰ ষ্টে মেট লিংক, ইয়াত লিখা আছে ছুপাৰ ষ্টে মেট লিংক। বহুত ধুনীয়া কালাৰ, মই লগালে আপোনালোকক দেখুৱাম বাৰু। আৰু কি ল'লোঁ, এটা ফিটমিৰ ফাউণ্ডেশ্যন ল'লোঁ এইটো। আৰু এইটো চাগে বহুতেই ইউজ কৰিছে, আৰু খুব ভাল হয়। এইটো ৱাটাৰপ্ৰুফ হয়, আৰু এইটো ঘামিলেও মানে বৈ নাহে। আমি যেনেকৈ ফাউণ্ডেশ্যন লগালে গৰমত এনেকৈ আমাৰ বৈ আহে নহয়, এইটো বৈ নাহে। এইটো ফিটমি ফাউণ্ডেশ্যন। আৰু ইয়াৰ প্ৰাইচটো আপোনালোকৰ ল'লে মই দেখুৱাইছোঁ। প্ৰাইচটো কিমান আছিলে, ইয়াৰ প্ৰাইচটো এইটো 299। মই পাৰিলে ফটো দি দিম। আৰু মোৰ ফেভৰেট বস্তু ল'লোঁ কি জানেনে, নেল পলিচ ল'লোঁ। আৰু মোৰ নেল পলিচ যিহেতু বহুত দিন হৈ গ'ল, মানে মোৰ নেল পলিচ লোৱাই হোৱা নাছিলে। সেইটো কাৰণে হাজবেণ্ডক ক'লোঁ মোৰ নেল পলিচ লাগে, তেওঁ ক'লে লৈ লোৱা, আপোনাক লাগে যদি। তেতিয়া নেল পলিচ ল'লোঁ। এইটো এটা ল'লোঁ হোৱাইট কালাৰ, একদম হোৱাইট হয়। আৰু ইয়াৰ প্ৰাইচটো হৈছে 250। আৰু এইটো এটা ল'লোঁ পাৰ্পল কালাৰ, এই পিঁয়াজৰ বাকলি ৰংটো যেনেকৈ সেইটো কালাৰ। এইটো 250, গোটেইকেইটা 250 লৈছে বাৰু। হাতটো বিষাইছে, হ'ব দেখুৱাইছোঁ। আৰু
এইটো হৈছে ব্লু, এইটো 250। ইয়াত কালাৰৰ নাম দিয়া নাই, খালি নাম্বাৰটো দিয়া আছে। এইটো যে উজালা আমি যে কাপোৰত দিওঁ সেইটো কালাৰ। আৰু এটা হৈছে এইটো পূৰা হালকা গ্ৰীণটো, এইটো 250। আৰু এইটো পূৰা পেৰট কালাৰ, লেমন কালাৰটো, এইটো ছেম। আৰু এলিটিনৰ লৈছোঁ 3টা, এটা পিংক আৰু এটা ব্লেক আৰু এটা ৰেড লৈছোঁ। এলিটিনৰ দাম জানে, এইটো 65 না 55, সেইকেইটাই লৈছোঁ। আৰু কালি যিহেতু বজাৰ গৈছিলোঁ ক'বলৈ পাহৰি গ'লোঁ, আৰু কালি যিহেতু ব্লগিং কৰাই নহয়, সেইটো কাৰণে আপোনালোকক দেখুৱাই দিলোঁ। ৰ'ব ভালকৈ দেখুৱাইছোঁ এবাৰ। এইটো চাওক, এইটো নেল পলিচ, এইটো লিপষ্টিকটো, এইটো ইয়েৰিংটো, সেইকেইটাই ল'লোঁ। আৰু বাকী বস্তু লোৱা নাছিলে, চব আছিলে। সেইটোৱে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, দেখুৱাই দিলোঁ। আৰু কমেণ্টত জনাব কেনেকৈ লাগিছে ইয়েৰিংটো, কাৰণ মোৰ বহুত পচন্দৰ। মই কালি ঘপককৈ মোৰ চকুত পৰিলে, মই সেইটো কাৰণে লৈ আহিলোঁ, আৰু সেইটো কাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আৰু কেনেকৈ লাগিছে আপোনালোকে জনাব দেই। ইমান টোপনি লাগিছিলে জানেনে, মই শুই গৈছিলোঁ আৰু এতিয়া শুই উঠিছোঁ। আৰু এতিয়া বাজিছে গধূলি 7টা। এওঁ চাহ খাব আহিছিলে, তেতিয়া মোক উঠালে, মই এতিয়া সাৰ পালোঁ। আৰু একদম ইমানেই টোপনি লাগিলে, মই একদম ক'বই নোৱাৰোঁ। এওঁ আহি মোক মাতি আছে, তাৰপিছত এতিয়া উঠিলোঁ, এওঁ আহিছে। আৰু ভাবিছোঁ চাহ বনাওঁ আৰু হালোৱা বনাওঁ, ভোকো লাগি আছে, কিবা এটা বনাওঁ আৰু তেওঁকো কিবা হেভি নাস্তা এটা খুৱাই পঠিয়াওঁ। 10টালৈকে ৰাতি থাকিব ডিউটিত। তেতিয়াহ'লে ব'লক। আৰু এতিয়া বাজিছে ৰাতি 8টা, আৰু মই আপোনালোকক চাহ তাহ খাই বহুত সময়ৰ পাছত লগ পালোঁ। কিন্তু জানেনে, মই এতিয়ালৈকে ভাতেই বনোৱা নাই। আৰু ভাবিছোঁ এতিয়া ভাত বনাওঁ বুলি। আৰু তেওঁ আহি পাব, তেওঁ একেবাৰে 10টা বজাত আহি পাব, একদম বৰাবৰি 10টাত আহি পাব। তাকে ভাবিছোঁ কিবা এটা সোনকালে বনাই লওঁ, বেছি সময় নালাগে বাৰু। তাকে আৰু কাঁহী বাতি অলপ ধুব আছে, ভাত চাত বনাই কাঁহী বাতি ধুই একেবাৰে লগ পাইছোঁ। আমাৰ হিৰ' আহি গ'ল, বলক দেখাইছোঁ আপোনালোকক। ঠাণ্ডা পানী খাইছে ফ্ৰিজত, সেইটো কাৰণে। বাবু হেল্ল' এভৰিৱান। আৰু এতিয়া ভাত পানী খাই শুবলৈ আহিছোঁ। আৰু এইটো ভাবিছোঁ ভিডিঅ'টো ইয়াত শেষ কৰি দিওঁ। আৰু তেওঁ 10টা বজাতে আহি সোমালে, আৰু এতিয়া বাজিছে ৰাতিৰ 11টা। ভাত পানী যিহেতু খোৱা হ'ল, তেওঁ খালে আৰু লগতে মাও খালে। আমি 3টাই একেলগে ভাত পানী খাওঁ। তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু তেওঁ আহি আছে, দেখুৱাম বাৰু। তেতিয়াহে ভিডিঅ'টো আজি দুটাই একেলগে শেষ কৰিম ভিডিঅ'। এতিয়া কওক। বৌ, আজি যে মোক আপুনি ডিউটিৰ পৰা ফোন কৰি কি কৈছিলে? তেওঁ মোক কৈছে মনত পৰা নাই নেকি। কেলৈ জানেনে, মই আজি তেওঁক ফোন কৰা নাই যে। আৰু যিহেতু মই ভাত পানী খাই 7টা বজাত শুই উঠিছিলোঁ, আৰু তেওঁ আহিছিলে তেতিয়াই চাহ এটা দি কাম চাম কৰি আছিলোঁ, ব্যস্ত আছিলোঁ, সেইটো কাৰণে তেওঁক ফোন কৰা নাই। আৰু এওঁ যে এতিয়া খালী গাত আছে, এতিয়া এই মাত্ৰ ডিউটিৰ পৰা আহি গা ধুলে। আৰু কি কৈছিলে কৈ দিয়ক, যে আৰু কি, মই যে আপোনাক ফোন কৰা নাই কি মনত নপৰে যে, সেইটো কাৰণে মই বোলে ফোন নকৰোঁ। মোক কৈছে সদায় মনত পৰে, মই এনেহে ফোন নকৰোঁ, ডিউটিত থাকে যে, সেইটো কাৰণে ফোন নকৰোঁ, নহয় জানো। ব্যস্ততাৰ কাৰণে পাহৰি যাওঁ, কেতিয়াবা পাহৰি যাওঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু আপোনালোকে যিহেতু ভাবে যে মানুহটোক যেতিয়াই পাওঁ খালী গাত কেলৈ পাওঁ, কাৰণ ডিউটিৰ পৰা আহি ভাত পানী খাই এতিয়া গা ধুই আহিছে। আৰু গৰমত যিহেতু চুৱেটাৰ আৰু ব্লেংকেটটো গাত লৈ থাকিব নোৱাৰে, আৰু ডিউটিৰ পৰা আহিছোঁ
কাপোৰ কানি ইয়াত খুলি থ'লে বহুত মানুহ চিন্তা কৰে বা বহুতে কয়ো চাগে মানুহজন কাপোৰে নিপিন্ধে আৰু ডিউটিত যে অনবৰত এচিত সোমাই থাকে যে সেইটো কাৰণে মানে ঘৰত অলপ গৰম পায় সেইটো কাৰণে তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁতো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আজিৰ কাৰণে বাই বাই কালি নেক্সট টাইম ভিডিঅ'ত আকৌ লগ পাই আছোঁ